ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছ 5ৰ উৎপাদক বা ফেক্টৰৰ ওপৰত আলোচনা কৰিম হোৱাট ইজ এ ফেক্টৰ বা উৎপাদক মানে কি সেইটো আমি আজি আলোচনা কৰিম উৎপাদক বুলি ক'লে ধৰি লওক ডাষ্টাৰ এই ডাষ্টাৰটোনো কি কি বস্তু লগ লাগি পেলাই হৈছে সেই সৰু সৰু বস্তুবিলাকে হৈছে এই ডাষ্টাৰটোৰ উৎপাদক যেনে চাহ একাপ চাহ যে আমি সকলোৱে খাওঁ চাহ কি কি লগ লাগি হয় চোৱা পানী গাখীৰ চাহপাত আৰু চেনি তেনেহ'লে আমি ক'ব পাৰোঁ চাহপাতৰ উৎপাদক পানী গাখীৰ চাহপাত আৰু চেনি অৰ্থাৎ পানী গাখীৰ চাহপাত আৰু চেনি লগ লাগি পেলাই চাহ হয় এতিয়া ফেক্টৰ বা উৎপাদক মানে কি বুজি পালা যে যি সৰু সৰু বস্তু লগ লাগি এটা ডাঙৰ বস্তু বা মূল বস্তু এটা হয় সেই সৰু সৰু বস্তুবিলাকক সেই মূল বস্তুটোৰ উৎপাদক বুলি কোৱা হয় এতিয়া চোৱা এতিয়া আমি শিকিম এটা সংখ্যাৰ উৎপাদক কি কি ধৰি লোৱা মই এটা সংখ্যা লিখিছো 16 বা 16 ইয়াৰ ফেক্টৰবিলাক কি কি হ'ব ফেক্টৰ অফ 16 কি হ'ব পাৰে চোৱা আমি এটা কি বুজিম ফেক্টৰ অফ 16 মানে কি বুজিম এইটো বুজিম যে কি সংখ্যা কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 16 পাম ফেক্টৰ মানে বেলেগ একো বস্তু নহয় তোমাক কিবা এটা নাম্বাৰ দিব সেই নাম্বাৰটোৰ তুমি বেলেগ কি নাম্বাৰ তুমি ইনটু কৰিলে এই 16 নাম্বাৰটো পাবা সেইবিলাকে হৈছে 16 নাম্বাৰৰ ফেক্টৰ বা উৎপাদক চাও আমি 16 কি ইনটু কৰিলে 16 পাম 1 ইনটু 16 হয়নে এটা 1 and other one the number itself next 2 into 8 তাৰপিছত 4 into 4 মানে 16 ৰ উৎপাদক কি পালা 1 16 গুণ 16 2 8 গুণ 16 আৰু 4 4 গুণ 16 আৰু কিবা আছে নেকি আৰু নাই 5 ৰে 6 ৰে 7 ৰে 8 ৰে 8 ৰেটো গলে আৰু মুঠতে 16 উৎপাদক নাই তেনেহলে আমি কি লিখিব পাৰো therefore 16 ৰ উৎপাদক বা ফেক্টৰ অফ 16 are the factors of 16 are বা 16 উৎপাদক কি হ'ব 1 2 4 8 আৰু 16 1 2 4 8 আৰু 16 মন কৰিব এটা একে সংখ্যা 4 আৰু 4 টো একে সংখ্যা সেইটো দুবাৰ মিলিখিবা যদি একে সংখ্যা ওলাই যায় তেনে এবাৰতে লিখিবা মানে 16 ৰ উৎপাদক কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা এইবিলাক কথা খুব মনত ৰাখিবা মই ইয়াৰ ওপৰত যেতিয়া মৌলিক সংখ্যা যৌগিক সংখ্যা শিকাম এইটো খুব কামত আহিব 16 উৎপাদক কেইটা পালা এটা দুটা তিনটা চাৰিটা পাঁচটা বুজি পালা ঠিক তেনেকৈ আমি এতিয়া বেলেগ এটা উদাহৰণ চাম এইবাৰ তোমাক মই এটা বেলেগ এটা সংখ্যা দিছো 7 ৰ কি চোৱা 1 into 7 that means 1 and the number itself আৰু কিবা আছে নেকি 2 কিমান যা 7 3 কিমান যা 7 কিবা আছে নেকি নাই 2 কিমান গুণ 7 3 কিমান গুণ 7 আৰু একোৱেই নাই মানে 7 ৰ উৎপাদক কেৱল দুটা 1 আৰু 7 আৰু বেলেগ নাই এতিয়া চাবা এটা খুব বেছি উৎপাদক থকা মই সংখ্যা দিছো 60 চাবা 1 into 60 2 into 30 3 into 20 4 into 15 5 into 12 6 into 10 বা কিমান ওলাল দেখিছা 60 উৎপাদক বহুত কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12টা তে আমি কি বুজিম ফেক্টৰ অফ 60 are 1 2 3 4 5 6 10 12 15 20 30 and 60 তেছৰ কিমান উৎপাদক আছে তে উৎপাদক মানে বুজি পালা উৎপাদক মানে কি নাম্বাৰ ইনটু কৰিলে আমি এই মেইন নাম্বাৰটো পাম সেইটোকে হ'ব ইয়াৰ উৎপাদক বা ফেক্টৰ এতিয়া তুমি এইবিলাক সব মুছি দিয়া ধৰা তুমি ইয়াৰ এটা নাম্বাৰ ৰাখা যিকোনো 30 ধৰা ধৰি লও ৰাখিলো আমি 30 ৰ উৎপাদক বা 30 ৰ ফেক্টৰ কি হ'ব খুব সহজ 1 into 30 তাৰপিছত 2 into কিমান হ'ব 15 তাৰপিছত 3 into কিমান হ'ব 10 তাৰপিছত 5 into 6 আৰু নাই 30 মাল্টি ফেক্টৰ কি হ'ব 1 2 3 5 6 10 15 আৰু 30 তেনেহ'লে আমি গম পালো যে 2 to 30 ৰ ফেক্টৰ 3 to 30 ৰ ফেক্টৰ এইবিলাক সব ফেক্টৰ এইবাৰ মই তোমালোকক উৎপাদক বৃক্ষ কেনেকৈ আঁকে সেইটো শিকাই দিম ধৰা ইয়াত এটা নাম্বাৰ দিছো 36 এই লাডুটোৰ দুইফালে এনেকৈ আঁচ দি দুটা লাডু দিবা তাত ইয়াত আৰু ইয়াত তুমি নিজৰ মতে ভাবি পেলাই ইয়াত আৰু ইয়াত নিজৰ মতে ভাবি দুটা এনেকুৱা নাম্বাৰ বহুৱা যি দুটা ইনটু কৰিলে 36 হয় মই ধৰা বহাই দিছো 3 আৰু 12 এতিয়া এইটো কি ইনটু কৰিলে 3 হ'ব
1 3 যা 3 আৰু বেলেগ নাই তাৰমানে এইটো ভাঙিব নালাগে 12 টো ভাঙা 2 6 যা আকৌ 6 টো ভাঙা 2 3 যা এইটো কোৱা হয় উৎপাদক বৃক্ষ আকৌ বেলেগকৈ ভাঙিব পাৰিছো 36 আছে মই তোমালোকক কৈছো যে যিকোনো এনেকুৱা দুটা নাম্বাৰ লোৱা যাতে ইনটু কৰিলে 36 ওলায় 3 আৰু 12 কৰিছা তুমি মইহে 3 আৰু 12 কৰিছো তুমি কোৱা যে মই 6 দি দিম কাৰণ 6 6 যা 36 বা 6 গুণ 36 তেতিয়া কিন্তু এইটুকু ভাঙিব লাগিব এইটুকু ভাঙিব লাগিব এইটো ভাঙিলে কিমান হ'ব 2 3 যা 6 আকৌ এইটুকু কি হ'ব 2 3 যা 6 বুজি পালা আকৌ এটা বেলেগ কেছ বা 6 6 যা দিলো 3 12 যা দিলো এবাৰ কিবা বেলেগ আছে নেকি আছে এবাৰ দিলো 2 18 যা এটা মই এইবিলাক কিয় ভাঙা নাই ইয়াত চোৱা 2 1 এটা 2 আৰু 1 হ'ব 1 আৰু দা নাম্বাৰ ইটসেলফ হ'ব সেইটো কাৰণে এইটো ভাঙিব নালাগে কাৰণ এইটো এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা যদি নাজানা মই ভিডিঅ' বনাই শিকাই দিম এইটো মৌলিক সংখ্যা যদি মৌলিক সংখ্যা ওলাই যায় সেইটো আৰু ভাঙিব নালাগে যেটো যৌগিক সংখ্যা থাকিব কম্পোজিট নাম্বাৰ থাকিব সেইটোহে ভাঙিব লাগে এটা তুমি ভাবা 18 কি কি ইনটু কৰিলে 18 পায় 2 9 যা 18 2 বা 9 বহাব পৰা 3 6 যা 18 বহাব পৰা ধৰা মই ভাঙিলো 3 6 যা 3 টো প্ৰাইম নাম্বাৰ ভাঙিব নালাগে প্ৰাইম নাম্বাৰ মানে কি ইয়াৰ ফেক্টৰ মাত্ৰ দুটা 1 আৰু দা নাম্বাৰ ইটসেলফ 1 into 3 নালাগে ভাঙিব লাভ নাই এইটো ভাঙা 2 into বুজি পালা সব হেড যদি তুমি চোৱা যেনেকৈ তুমি নাভাঙা লাষ্টৰ প্ৰাইম নাম্বাৰ কিটা একে ওলায় 2 3 2 3 2 3 2 3 আৰু ইয়াৰ আগৰটো চাবা তাতো 2 3 2 3 পাবা তে উৎপাদক বৃক্ষ কেনেকৈ বনায় তোমালোকে গম পালা যেটো 48 আছে হেতু নিজেই কৰি চাবা মই দেখাই দিছো 2 24 যা 48 আকৌ ইয়াকো ভাঙিবা 2 12 যা তাৰপিছত ইয়াকো ভাঙিবা এনেকৈ নিজে নিজে কৰি যাবা এতিয়া আশা কৰো তোমালোকে উৎপাদক মানে কি বুজি পালা ভিডিঅটো বাৰে বাৰে চাবা ইয়াৰ পাছত মই গুণিতক মানে কি সেইটোৰ ভিডিঅ দিম আৰু সাধাৰণ উৎপাদক মানে কি সাধাৰণ গুণিতক মানে কি তাৰো ভিডিঅ দিম তোমালোকে চাই থাকিবা ধন্যবাদ